আজি মই তোমালোকক ইয়াতে এটা কথা কওঁকৈ ভাবিলোঁ, ইয়াতে কৈ দিওঁকৈ ভাবিলোঁ যে আজিকালি দেখা যায় যে ফেচবুকত কাৰোবাৰ ছোৱালীৰ নামত বা কোনোবা ল'ৰাৰ নামত মানে ফেক একাউণ্ট খুলি পেলানি ফেক একাউণ্ট বনাই পেলানি মানে যাকে তাকে মানে ডিপ্ৰেশ্যনত মানে পঠিয়াব চেষ্টা কৰে। কিছুমান মানুহ আছে এনেকুৱা। সেই তেনেকুৱা মানুহক শিক্ষা দিবৰ কাৰণে এটা ধুনীয়া গভৰ্ণমেণ্টৰ পৰা সুবিধা আহিছে, মানে সুবিধা আছে। cybercrime.gov.in তোমালোকে কমপ্লেইন দিব পাৰা। তাতো যদি তোমালোকে চল্ভটো নোপোৱা তেনেহ'লে ওচৰৰ থানাত গৈ পেলাই তোমালোকে ছেকশ্যন 66 অফ IT এক্টত তোমালোকে এটা কেছ ফাইল কৰিব পাৰা। যদি তোমালোকক যদি মানে সেই মানুহজনে বা সেই মানুহজনীয়ে বা যিয়ে নহওক তোমালোকক যদি কেনেবাকৈ যদি ভাবুকি দিছে বোলে মই তোমাক ইটো কৰি দিম সিটো কৰি দিম, তোমাক ভাইৰেল কৰি দিম, মানে এনেকুৱা যদি কয়, ছেকশ্যন 503 আৰু ছেকশ্যন 506 তেওঁৰ লগত লাগিব পাৰে, য'ত তেওঁৰ 3 বছৰলৈকে জেল হ'ব পাৰে। আৰু এইটো চিয়'ৰ। আৰু মই তোমালোকক এটা কথা কওঁ যে তোমালোকে লোকৰ নামত বা যাৰে নামত নহওক তোমালোকে এনেকুৱা কাম কেতিয়াও নকৰিবা। আৰু এইবিলাক কাম কৰিব নাপায়, মানে এইবিলাক কাম কৰিলে মানুহক ডিপ্ৰেশ্যনত পেলোৱা হয় ন। সেইটো কাৰণে কৈছোঁ আৰু বেয়া চেয়া নাপাবা তোমালোকে। মই যিটো জানিছোঁ আৰু সেইটো কৈ দিছোঁ, যাতে তোমালোকে ভালে থাকা। মই সেইটোৱে জানো, তোমালোকে ভালে থাকা আৰু মই ভালে থাকোঁ, সকলো ভালে থাকক। হেল্ল' দোস্ত, ৱেলকাম বেক মাই ইউটিউব চেনেল পাৰ্থৰ পালি ব্লগলৈ আকৌ আপোনালোকক পুনৰবাৰ মই স্বাগতম জনাইছোঁ। গতিকে মোৰ চেনেললৈ অহাৰ বাবে আপোনালোকক সঁচাকৈয়ে অশেষ ধন্যবাদ থাকিল আপোনালোকৰ বাবে। আৰু আজি 2 তাৰিখৰ বহাগৰ 2 তাৰিখ পৰা বিহু চলি আছে, ধামাকা চলি আছে বিহু। কিন্তু বিহুটো চলিছে, বৰষুণো তামাম দিছিলে আমাৰ এইফালে, বতাহ বৰষুণ তামাম, মানে কি ক'ব এইটো আমনি লাগি গৈছে। গতিকে কাৰেণ্ট চাইনো মানে পূৰা খেলি মেলি কৰিছে এইকেইদিন। কাৰেণ্টটো ভালকৈ নাহে, মাকা আহে ধিমিককৈ আহে আৰু ধিমিককৈ গুচিয়ে যায়। মানে ঠিক তিৰিকা মানে একদম মানে আমনি লাগি গৈছে এইকেইদিন সঁচাকৈ। আৰু ভিডিঅ' বনাবলৈ তেনেকৈ পৰা নাই। হ'লেও এই যিকণ কাৰেণ্ট আহে সেইকণত বেটেৰী চেটেৰী চাৰ্জ দি পেলাই আৰু মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এনেকৈ অলপকৈ। গতিকে বেছি দেৰি নকৰোঁ ন, এতিয়া এই কিবা কয় ভিডিঅ' মাজলৈ সোমাই যাওঁ আমি। ভিডিঅ' মাজলৈ সোমাই যাওঁ আৰু বেছি দেৰি নকৰোঁ। গতিকে ব'লক আমি ভিডিঅ' মাজলৈ সোমাই যাওঁ। এইফালে আছে ভিডিঅ'। আজিকালি মই খাতৰা ষ্টাইল আৰু চুতীয়া পোৱালিতো মই ষ্টাইলবিলাক খাতৰা দিব জানো মই, মাকা সঁচাকে। ব'লক ভিডিঅ' মাজলৈ সোমাই যাওঁ। বাইকখনো লোকৰ, মোবাইলো লোকৰ, এতিয়া তুমিও লোকৰ হৈ গ'লা। ভালকে কোৱাচোন, ভালকে কোৱা, মই শুনি পোৱা নাই, ভালকে কোৱাচোন। বাইকখনো লোকৰ, মোবাইলো লোকৰ, এতিয়া তুমিও লোকৰ হৈ গ'লা। সেইটো কথা। সেনেকৈ ভালকে বুজাই ক'লে আছে ন, মই চল্ভ এটা দি দিব পাৰোঁতো। মই মৰি যোৱা নাই নহয়, 100% তাইতো কৰ হৈ গ'ল। এইটো চা আকৌ কোনে কি প্ৰপ'জ কৰি গৈছে তোমাৰ গাৰ্লফ্ৰেণ্ডজনী। এইটো চাই লওঁ এইফালে। নাই, তোমাৰ দ্বাৰা এনেকৈ নহ'ব। শুনা, হেৰি ছোৱালী পতা টিপছটো মই দিছোঁ, কেনেকৈ পতাব লাগে, তেতিয়াহে আকৌ ছোৱালী আহিব কৰাটো। এনেকৈ নাহিব নহয়। আইফোন লাগিব, KTM বাইক লাগিব, তেতিয়াহে ছোৱালী পতিব আকৌ। মই এতিয়া টিপছকেইটা যে তুমি যদি মানা, কৈছোঁ নহয় 100% তোমাৰ লগত ছোৱালী পতিবই। মোৰ লগত যে কেনেকুৱা আকৌ ছোৱালী। মাকা আহিছে গৈছে মাকা। কিয় নকওঁ নহয়, অকণমান কিয় নকওঁ, যা আহিছে পিছত গৈ আকৌ মই মানে হেৰি ছোৱালী মানে ইমানেই পতালোঁ মানে লাষ্টত গৈ একোকে মানে নহ'লগৈ আৰু। চব মানে বেলেগেহে মানে খানাটো কৰিলেগৈ আৰু। ইডোখৰ নকওঁগৈ আৰু দেই, লাজে লাগে আৰু। মাইনা শুনা আকৌ। কি কলিছা, কি দেহা? মাইনা শুনা আকৌ। কিনো কি দেহা, কি ক'লা? মাইনা শুনা আকৌ। একে পাতচৰে বাৰে কি কৈ আছোঁ শুনি পোৱা নাই নেকি? বাৰে মাইনা একদম খং থাকিবি দেই। মাকা এইখন মাকৰ ফোন এখন এখন আঁচুৰি পেলাম গম পাবি, আঁচুৰি পেলাম এখনে। মাইনা বাৰে মাতি থাকি মোক খং উঠি যায় আকৌ। মাইনা শুনা আকৌ। পকেটত নাই মোৰ ধন, কিন্তু তোমাক পাবলৈ বহুতো আছে মোৰ মন। সেইটোৱেতো কৈছোঁ মই,
এনেকৈ ছোৱালী নপতিব নহয়। তোমাৰ পকেটত যদি ধনেই নাথাকে নপতিব নহয় ছোৱালী। তোমাৰ লাগিব ধন লাগিব, তুমি কোৱা নিচিনাকৈ ধন নাই যে তোমাৰ, ধন লাগিব, KTM বাইক লাগিব, তাৰপিছতে মোবাইল লাগিব, আইফোন মোবাইল লাগিব, তেতিয়াহে তোমালৈ ছোৱালী পতিব আকৌ। মই এবাৰ প্ৰপ'জ কৰিবলৈ গৈছিলোঁ ন ছোৱালীজনী মাক, মোক ক'লে আকৌ এই তোমাৰ KTM বাইক আছেনে বোলে। মই কৈছোঁ নাই। তাৰপিছতে ছোৱালীজনীয়ে কৈছে, আকৌ সুধিছে মোক বোলে তোমাৰ বোলে আইফোন আছে নাই বোলে। বোলো নাই বোলো। তেতিয়াহ'লে কি ফোন আছে বোলে। তাৰপিছত মই ক'লোঁ জিঅ' ফোন আছে বুলি ক'লোঁ, এনেকুৱা জিঅ' ফোন এটা আছে ক'লোঁ আৰু এনেকৈ দেখাই দিলোঁ। তাৰপিছত যি চাহটো কান্দলৈ আঠাব দিলেও মাকা। তাৰপিছত লাজ পাই পেলাই গুচি আহিলোঁ আৰু ঘৰলৈ। কিনো কৰিম আৰু সেই খালোঁ আৰু এঠাপৰ আৰু। উল্টা দিমকৈ ভাবিছিলোঁ আকৌ মই এঠাপৰ। তাৰপিছত আকৌ কোনে জানো কৈছিলে জানো, এইফালে এঠাপৰ দিলে বোলে আকৌ বোলে এফালেহে পাতি দিব লাগে বোলে।